এইটো আমাৰ চাহ খেতি এইটোৰ লগত তামোলো আছে, চাহ খেতিও আছে। নকবি, এইটো আমাৰ গৰু আছে ইয়াতে লগতে আৰু শহাবো আছে, সব কিছু আছে আমার ইয়াতে, আমার গাঁৱতে নাকি। এইটো চাহ খেতিত কাম কৰা মানুহ আছে, কাম কৰি আছে। এইটো আমাৰ পাৰ্টনাৰটো, লগৰীয়াটো, ইয়াৰ চাহ খেতিটো চাব আহিছো, ই বাহিৰত থাকে, সেইকাৰণে আজি আমি চাহ খেতি দেখাবৰ কাৰণে আনিছো। আমাৰ চাহ খেতি গিলা দেখাই লৈ যাও। এইফালে আছে, আহা আহা, এইফালে আহা। এইটো 2 বছৰ হৈছে মাত্ৰ, 2 বছৰৰ পুলি। এইগিলা কেইদিন পিছত উঠাবই আৰু মানুহ লাগিবই। এইটো তামোলৰ পুলিও আছে, তামোলৰ পুলি। এইগিলা ডাবল ইনকাম, এইটো মানে ডাবল ইনকাম হ'ব। চাৰ পৰা পইচা পাব, তামোলৰ পৰা পইচা পাব। বহুত আছে, মোটামুটি 9 বিঘা মান মাটি আছে ইয়াতে চাহ খেতি। 9 বিঘা বেছি আছে এনে চাহ খেতিৰ। কাহি বনো আছে। এই আৰু এটা গছ আছে, কি কয় এইটো, সপ্ৰিয়াম, মধুৰিআম, চব আছে ইয়াতে আমাৰ বাগানটোত। হৰিণটো মাজে মাজে দেখা পোৱা যায় আৰু ইমান নাহে আৰু, বেলেগ জেগাৰ পৰা আহে না, বুজিছে মানে। এইটো সপ্ৰিয়াম গছ, এইটো লোকেলটো হয়, লোকেল, একদম লোকেল, পিয়ৰ। এইগিলা আছে, আৰু কি কয়, কি কৰিব গৰীব মানুহ, ড্ৰোন চ্ৰোন নাই আমাৰ, সেইকাৰণে গছত উঠি হলে আপোনালোকক দেখাই আছো, কষ্ট কৰি আছো অলপ। এইটো তামোলৰ পুলি গিলাও বঢ়িয়া হৈছে, একদম ফাটা একদম মানে নকব। এইটো টি গাৰ্ডেন, গোটেই বাগানটো দেখাব ইচ্ছা যাই আছে এতিয়া। আমাৰ লগত কিন্তু এতিয়া মানে টাইমটো কম আছে, ঘৰতে একো নকৰো না, সেইকাৰণে টাইমটো কম আছে। এইটো গছটো দেখাই লৈ যাও, ধুনীয়া লাগি আছে দূৰৰ পৰা, না কি কোৱা? এইফালে আহা, গছটো দেখাও। এই আৰু কৰোণা হৈছে বুলি নাভাবিব, এনেই কাটো আহিছে। এইটো কি কয়, নিম গাছ, মহানিম নহয়, এইটো লোকেল নিম। এইটো লোকেল নিম হয়, লোকেল নিম এই কাৰণে কৈছো, এইটো নামটো নাজানো। এইটো গছৰ নামটো কি নিম বা কয়, নিম গাছ বুলি আৰু জানো। এতিয়া গছত উঠি ভিডিঅ' কেইটামান শ্বুট কৰিম। এইটো সপ্ৰিয়াম গছ, এইগিলা সপ্ৰিয়াম গছ, আৰু বহুত গছ আছে আমাৰ ইয়াতে, একদম প্ৰাকৃতিক, নেচাৰেল, একদম নেচাৰেল, কোনো মিলাवट নাই, नेचुरल। पहले आओ फिर विश्वास करो, आके देखो एक बार ना कि। এইটো আমাৰ গাঁৱৰ চাহ বাগিচা, टी गार्डन। आप लोग जो भी समझना है समझ लो, ठीक है ना। ये देखिए, ये वाला कितना अच्छा लग रहा है, देख रहे हैं।
ये एक साथ इंग्लिश में जो भी बेटर नाथ जो ये बोलता है ये देखे तामुल खेती আমার গাঁৱত তামোল খেতি এইগিলা চবৰ ঘৰে ঘৰে আছে এইটো এইটো অসমত এইটো একদম মানে চবৰ ঘৰতে পাব এটা হলেও পাব গ্যাৰেণ্টি ই মানে হাঁহি আছে ই তামোল খেতি বুলি কোৱাৰ লগে লগে হাঁহি উঠছে ইয়াত আৰু এইটো তামোল খেতি আমাৰ এইটো চবৰ ঘৰতে পাব এইটো নালা এইটো পানী যাব কাৰণে আমি যে নহওক কিয় এইগিলা তামোল খেতি একেলগত দুটা খেতি চাব আহিছো এইটো গামাৰি গছ এইটো খৰিৰ গামাৰি সেইটো গামাৰি নহয় আৰু ঘৰ বন্ধ গামাৰি নহয় ফাৰ্নিচাৰৰ কাৰণে লগাই যায় সেইটো নহয় গামাৰি খেতিও আছে আমাৰ ইয়াতে গামাৰি খেতিও দেখাব যাম একদিনা নাকি ক চেগুনৰ খেতি আছে চেগুনটো দেখাম এইটো একজনৰ ঘৰ এইটো চব চাহ খেতি এইবিলাক চাহ খেতি এইগিলা তামোল খেতি চাহ খেতি এইটো একদম দূৰলৈ আৰু এইটো ৰাস্তা হয় তো এইটো দি আমি আহিছো আৰু এইটো এইফালে এইটো ছাগলী এটা বৰ নিচিনা দেখা পায় কিন্তু দূৰৰ পৰা এতিয়া ড্ৰোনৰ শ্বট ল'ম ড্ৰোন এইটো গছত উঠি পিনে গোটেই বাগানটো দেখাম আৰু এইটো গছত তে কি কয় আপুনি উঠব না নহলে মই উঠব লাগব কেমেৰাটো ধৰা গছতে উঠো কি কৰিব গৰীব মানুহ হয় इस पिपरा दुनिया पिपरा इस ड्रोन लाइक करो लाइक की हाय ते मो कैमरा टू दिया ना की गो हेलो कैमरा टू মেইন কথাটো হৈ গেল গছত এইটো লগৰে এইটো কিবা গছ উঠে আছে লাইক কৰো বুলি কো আৰে ইমান কষ্ট কৰি আছো লাইক কৰো এইটো ছাগলী এইটো গছত উঠিছো এতিয়া গছত উঠি দেখাই আছো ড্ৰোন শ্বটৰ কাৰণে এইটো পিছফালে ধান খেতি কৰি আছে মানুহ চাহ বাগানত আছো ভিডিঅ'টো কেনে লাগে কব এইটো চাহ বাগান এইটো ভিডিঅ'টো কেনে লাগিছে কব জনাব আমাক শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিব